হেল্ল' সকলোকে মোৰ আন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আগৰ ব্লগটো যোনে যোনে চোৱা নাই তেওঁলোকে নিশ্চয় চাব। আৰু তাৰ পিছৰ পৰা মই এইখিনি ষ্টাৰ্ট কৰিছোঁ ঋষিকেশৰ য'ত ঘূৰিছিলোঁ আমি। আপোনালোকে ভিডিঅ'টো যদি চোৱা নাই, যোনসকলে নতুনকৈ চাই আছে তেওঁলোকৰ কাৰণে মই ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম, তেওঁলোকে নিশ্চয় চাব। তেতিয়াহ'লে আজিৰ মই ক'ত গৈ আছোঁ তাৰ বিষয়ে মই কৈ আছোঁ আপোনালোকক। এয়া আমি আবেলি ওলাই আহিছোঁ, সেইদিনাই আমি আবেলি ওলাই আহিছোঁ যিহেতু ঘূৰিবলগীয়া যিমানখিনি প্লেচ আছে তাতে ঋষিকেশত সকলো আশে পাশে আছে। চ' আপোনালোক যদি যায় তো একো বেছি প্ৰব্লেম নাই, ওচৰে পাঁজৰে সকলোখিনি ঘূৰিব পৰা জেগা আছে আৰু সুবিধাও আছে। এইখনেই হৈছে পবিত্ৰ গংগা নদী। গংগা বিখ্যাত, সকলোৱে জানে গংগাৰ ইতিহাস, গংগাৰ কি বিশেষত্ব মহত্ব সকলোৱে জানে। হিন্দু ধৰ্মত গংগাৰ কিমান বিশেষত্ব আছে আৰু হিন্দু ধৰ্মত গংগা নদীক অসাধাৰণ ৰূপেৰে পবিত্ৰ আৰু শুদ্ধ বুলি মনা যায়। তাত এবাৰ গা ধুলেও মানে নিজৰ মনৰ শান্তি পাপ পুণ্য সকলো মানে তাতেই সকলো হয় বুলি মনা হয়। গতিকে এইখনেই সেইখন গংগা নদী। আজি প্ৰথমবাৰৰ কাৰণে মই দৰ্শন কৰিব পাৰিলোঁ। আৰু এই বিশেষ জেগাকণক কোৱা হয় ঋষিকেশৰ ত্ৰিবেণী ঘাট বুলি কোৱা হয়। যোনসকল আহিছে তেওঁলোক এই ঠাইখনৰ সৈতে পৰিচিত নিশ্চয়। আৰু যোনসকল অহা নাই তেওঁলোকৰ কাৰণে কৈছোঁ মই কথাটো, এইখিনি কোৱা হয় ত্ৰিবেণী ঘাট বুলি। আৰু আপোনালোক আহিলে নিশ্চয় ইয়ালৈ আহিব। ত্ৰিবেণী ঘাট একেবাৰে ওচৰতে আছে। লক্ষ্মণ ঝুলা, ৰাম ঝুলা, ত্ৰিবেণী ঘাট সকলো নিলগতে আছে। তো আপোনালোকে আহিলে নিশ্চয় এইখিনিতো একেবাৰে মিছ নকৰিবই। আৰু এয়া হৈছে চাকি আছে, ইয়াতে ফুল আছে, সকলোবিলাক এইখিনি গংগাত আপোনালোকে বিসৰ্জন দিব পাৰে। চাকি জ্বলাই নিজৰ মনোবাঞ্ছা তাৰ কাৰণে প্ৰাৰ্থনা কৰিব পাৰে। আৰু এয়া হৈছে য'ত আৰতি হয়, মহা আৰতি। গংগাৰ আৰতিৰ কথা সকলোৱে দেখিছে, বহুত চিনেমাতো তাৰ দেখা পাইছে, সকলোৱে ইয়াৰ বিষয়ে জানেই নিশ্চয়। ত্ৰিবেণী ঘাট আপোনালোকে জেগাকণ চাওক এবাৰ, কিমান সুন্দৰ। আৰু পাহাৰখিনি দেখি নিশ্চয় মনটো এনেকুৱা লাগিছে যেন আপুনি সঁচাকৈ স্বৰ্গ সুখ পাইছে। ত্ৰিবেণী ঘাট হৈছে ঋষিকেশৰ স্থিত এটা ঘাট। এই ঘাটটো গংগাৰ ওচৰত ঋষিকেশৰ সকলোতকৈ ডাঙৰ ঘাট বুলি মানে জনা যায়, প্ৰসিদ্ধ ঘাট। আৰু এই ঘাটত নিজৰ পাপৰ পৰা মুক্তি পাবলৈ ধাৰ্মিক স্নান কৰিলে মানে গা ধুবলৈ ভক্তৰ ভৰপূৰ সমাগম দেখা যায়। আপোনালোকে দেখিব পাৰিছেই, ইভিনিং হৈ আহিছে। ত্ৰিবেণী ঘাট আকৰ্ষণৰ মূল কাৰণ হৈছে ইয়াৰ আবেলিৰ যোনটো দেৱী গংগাৰ বৰ্ণনাৰে বিৱৰিত আৰতি, যাক মহা আৰতি বুলি কোৱা হয়। তাত চাকি ধূপ নৈবেদ্যৰে পাতৰ ওপৰত সজাই যোনটো বেচা হয়, আপোনালোকক যোনটো মই দেখাইছিলোঁ সেইটো উটুৱাই দিয়া হয় সেই সময়ত, আৰু যাক ভক্তসকলে গংগাত উচৰ্গা কৰে। আৰু ভক্তিৰে সেয়া আৰতিৰ সময়ত দেখিবলৈ সকলোতকৈ বেছি ধুনীয়া লাগে। এয়া চাওক আৰতি কৰাৰ সময়ত। আৰু এইখিনি চাকিখিনি আৰু বহুত ডাঙৰ ডাঙৰ দিয়া, এইখিনি আৰতি কৰাৰ পিছত এনেকৈ সকলোৱে মানে ভগৱানৰ নাম গাই ইয়াতে ডান্স কৰে পানীৰ মাজত। এইখিনি মুহূৰ্ত মানে আপুনি মানে ক'তো ইয়াৰ সুখটো অনুভৱ কৰিব নোৱাৰে। যোনসকল ইয়াতে এইটো সময়ত উপস্থিত আছে তেওঁলোকেহে ইয়াৰ সুখটো অনুভৱ কৰিব পাৰিব। আমিও খুবেই নাচিলোঁ। আৰু ইয়াতে আপুনি কোনো চিনাকি অচিনাকি বুলি কথা নাই, সকলো একেলগ হৈ ইয়াতে এনেকৈয়ে মানে ডান্স কৰে। বহুত বেছি ভাল লাগিলে। আপোনালোকে ভিডিঅ'টো এবাৰ চাওক, তেতিয়া নিশ্চয় বুজি পাব ইয়াতে কিমান বেছি ফূৰ্তি লাগে। ত্ৰিবেণী ঘাট আহিলে তেতিয়া বিশ্ব প্ৰসিদ্ধ গংগা আৰতিত নিশ্চয় ভাগ ল'বই ল'ব। আৰু নদীত উটি থকা চাকি বন্তিৰ দৰ্শন কৰিব, তাৰ আমেজেই সুকীয়া। মানে আপোনালোকে যেতিয়া নিজ চকুৰে প্ৰত্যক্ষ নকৰে তেতিয়ালৈকে ইয়াক মানে ফিল কৰিব নোৱাৰিব। যিমানেই যি হওক আপোনালোকক মই এইটো দেখাবলৈ ট্ৰাই কৰিলোঁ। এবাৰ চাওক আৰু নিজে অনুভৱ কৰিব পাৰিব গংগা আৰতিৰ পিছৰ যিখিনি মানে ধুনীয়া মুহূৰ্ত। চাওক কিমান মানুহ। নেক্সট ডে আমি ওলাই আহিলোঁ আকৌ। এতিয়া আমি গৈ আছোঁ ৰাম ঝুলা।
সেইদিনাটো ইভিনিং দেৰিয়ে হৈ গ'ল আৰু চ' টাইম নহ'লে। এইটো ৰামঝোলালৈ অহাৰ ৰাস্তা। ইয়াত দোকানবিলাক দেখিছে। ইয়াত যোনটো সেন্দুৰ পোৱা যায় ন, সেইটো সেন্দুৰ মানে আপোনালোকৰ ইমানেই মানে কোমল থাকে আৰু ইমানেই ল'বলৈ ভাল হয় নহয়। মইতো 3-4টামান লৈ আহিছোঁ। বহুত বেছি ভাল হয় তাৰ সেন্দুৰটো। তো তাত গ'লে, ঋষিকেশ গ'লে তাৰ সেন্দুৰ আনিবলৈ নাপাহৰিব। যোনসকল বিবাহিতা তেওঁলোকে নিশ্চয় নাপাহৰিব। এতিয়া আমি গৈ আছোঁ ৰামঝোলা। ৰামঝোলাও লক্ষ্মণ ঝোলাৰ নিলগতে আছে। দুইখন প্ৰায় একে হয়, কিন্তু লক্ষ্মণ ঝোলাৰ তুলনাত ডিফাৰেঞ্চ বুলি ক'লে ৰামঝোলা অলপ তাতকৈ সামান্য পৰিমাণে ডাঙৰ আৰু মজবুত হয়। আৰু এইখন লৰি নাথাকে লক্ষ্মণ ঝোলাৰ নিচিনাকৈ, কাৰণ কি দুইখনত গৈছোঁ ন। চ' এতিয়া মানে ডিফাৰেঞ্চেছ কি আছে নিজে অনুভৱ কৰিব পাৰিছোঁ। আৰু চাওক, এইটো ৰাস্তাটো চাওক, একে ডাইৰেক্ট মানে স্বৰ্গলৈ যোৱাৰ নিচিনা। পূৰা পাহাৰখিনি আছে। গংগাৰ দুইটা কিনাৰতে বহু হিন্দু আশ্ৰম আৰু ধাৰ্মিক কেন্দ্ৰ স্থাপিত আছে। আপোনালোকে আহিলে নিশ্চয় সকলোবিলাক দৰ্শন কৰিব। তাৰ ভিতৰত গীতা ভৱন আৰু পৰমাৰ্থ নিকেতন বুলি আছে। পৰমাৰ্থ নিকেতন সেয়া দৰ্শন কৰিবলৈ নাপাহৰিব। আমি বিশেষ বৰষুণৰ বতৰৰ কাৰণে সেয়া সকলোবিলাক ঠাই উপভোগ কৰিব নোৱাৰিলোঁ। ৰামঝোলা লক্ষ্মণ ঝোলাতকৈ ডাঙৰ আৰু দীঘল আছে। 450 ফুট দীঘল। আগৰ দিনততো বিনা খুঁটাৰে মেৰাপাতৰ ৰছীৰে দলংখন নিৰ্মাণ কৰি ৰখা হৈছিলে। ভাবক, এতিয়াতো এইখন নতুনকৈ পৰ্যটকৰ কাৰণে কৰা হৈছে। আৰু এইকণেই সেইখন বিখ্যাত জেগা য'ত গুড বাই মুভিখন যোনে যোনে চাইছে তাৰ শ্বুটিং হৈ আছিলে। এই চিনটো হনুমানৰ যোনটো পিছত দেখিছে, এইটো দেখিলে আপোনালোকে চিনেমাখন যদি চাই, কোনোবাই চাইছে, তেতিয়া এইকণতেই চিনটো হৈছিলে। আপোনালোকে চাব পাৰে মিলাই পেলাই। তো এইকণেই সেইখন বিখ্যাত জেগাত য'ত অমিতাভ বচ্চনৰ গুড বাই মুভিখনৰ শ্বুটিং হৈছিলে। আৰু ঋষিকেশৰ বহুত ঠাইতে হৈছিলে তাৰ শ্বুটিং। আপোনালোকে চিনেমাখন চালে নিশ্চয় গম পাব। আৰু এতিয়া আমি এইপিনে গৈ আছোঁ। এতিয়া মই আপোনালোকক আৰু এটা নতুন জেগালৈ গৈ আছোঁ। ওচৰতে আছে, খোজকাঢ়ি গৈ আছোঁ আমি। এইখনেই আছিলে ৰামঝোলা। আপোনালোকে নিশ্চয় প্ৰত্যক্ষ কৰিলে। আৰু চাওক কিমান ধুনীয়াকৈ ৱালত পেইণ্টিং কৰা আছে, বহুত ধুনীয়া। আৰু এইখনেই হৈছে পৰমাৰ্থ নিকেতন আশ্ৰম, যোনখন মই আপোনালোকক উল্লেখ কৰিছিলোঁ, সেইখনেই এইখন। আৰু এইপিনেদি আমি এতিয়া গৈ আছোঁ। ভোলেনাথৰ এটা মূৰ্তি আছে য'ত গংগাৰ ওচৰতে, য'ত স্নান কৰে সকলোৱে। আপোনালোকক সেইটো জেগা মই আপোনালোকক এতিয়া দেখাম। আৰু ৰাস্তা চাওক, ঋষিকেশৰ ৰাস্তা বৰষুণৰ কাৰণে পিছল হৈ আছে। এইটো ওচৰতে থকা এটা হনুমান মন্দিৰ হয়। সকলো ওচৰতে আছে, খোজকাঢ়ি আপোনালোকে ঘূৰিব পাৰে। ইমান ধুনীয়াকৈ বনাই ৰাখিছে, চাওক এবাৰ হনুমানজীৰ। যোনসকল হনুমান ভক্ত তেওঁলোক নিশ্চয় আহিব। বহুতে গম নাপাব পাৰে ন ওচৰত কি আছে। চ' মই সৰুকৈ দেখাই দিছোঁ। আৰু এয়া আমি আহি উপস্থিত হ'লোঁ শিৱ বাবাৰ মূৰ্তিটোৰ ওচৰত। এইকণ জেগা কি বুলি কয় মই বিশেষকৈ নাজানো। যদি কোনোবাই জানে তেতিয়াহ'লে কমেণ্টত মোক জনাব। মই এইকণ কি বুলি কয় সুধিবলৈও নহ'ল কাকো। তো এতিয়া ব'লক আপোনালোকক মেইন ভিউটো দেখাইছোঁ। গংগাৰ মেইন ভিউ আৰু ক'ত স্নান কৰা হয়। য'ত ত'তো স্নান কৰিব নিদিয়ে ন। চ' ক'ত স্নান কৰিব পাৰে তাত আপোনালোকক দেখাম। ৰিঅ'টো পূৰা হেপ্পী আৰু কি ক'ম। আৰু গাড়ী মটৰ আহি থাকে ন, চ' বাচ্ছাবিলাকক চাব লাগে। আৰু ইয়ালৈ গ'লে এটা মেইন কথা মনত ৰাখিব, যাৰ বাচ্ছা থাকে ন, সৰু বেবী, তেওঁলোকক মানে বহুত কেয়াৰফুলি চাই থাকিব বা লগতে ৰাখিব। ইয়াত এনেকুৱা নহয় যে ভগৱানৰ নগৰী বুলি, তাত এনেকুৱা বেয়া মানুহো আছে বহুত, য'ত বাচ্ছাবিলাক লৈ গুচি যায়। চ' তেনেকুৱা ইনচিডেণ্ট আমি বহুত পাইছোঁ। সেইকাৰণে কোনোবাই যদি বাচ্ছা লৈ যায় তো বি কেয়াৰফুল। নিজৰ বাচ্ছা নিজৰ লগত ৰাখিব। আৰু এয়াই হৈছে সেইখন জেগা। চাওক কিমান সুন্দৰ পৰিৱেশ। ইয়াতে জেণ্টছে গা ধুইছে, লেডিছৰ গা ধোৱা ঠাই বেলেগ। কোৱা হয় গংগাত এবাৰ হ'লেও ডুবকি লগালে পাপ যিখিনি বেয়া আছে সকলোবিলাক নাশ হয়। আৰু দুশ্চিন্তা সকলো ফালৰ পৰা মনটো মুক্তি হৈ পৰে। চ' নিশ্চয় আহিলে এবাৰ হ'লেও ডুবকি লগাব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো মই এনেকৈ ইয়াতে সমাপ্ত কৰিছোঁ। পিছৰখিনি মই নেক্সট ভিডিঅ'ত দেখাম। আপোনালোকে ছাবস্ক্ৰাইব যোনে যোনে কৰা নাই কৰি দিব। পিছৰ ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ আহিছোঁ তেন্তে, বাই বাই।